এবাৰ কি কৰিছিলে মায়ে মানে কুকুৰা কণী বিছনা তলত থৈ দিয়ে এগালমান জমা কৰে তাৰপৰা বিকে বা উমনি দি কিবা কৰে কুকুৰা আছে নে হাঁহ আছে তেনেকৈ কিবা আছিল আৰু মানে ডিম আছে ডিম আছিল কুকুৰা কণী বা হাঁহৰ মানে দুইটাই পুহিছিলে মায়ে আগতে এতিয়া কুকুৰা আছে হাঁহ নাই কি কৰিছিলে এই বিছনা তলত থৈ দিছে Hello and welcome back to my channel. মই Washifa. আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছো তো আজি আপোনালোকে দেখিছে মই অকলে নাই ভিডিঅ'টোত মোৰ লগত মোৰ বা আছে তো আমি ঘৰতে এনে বহি আছো তো ভাবিলো আজি এটা ইন্টাৰেষ্টিং ভিডিঅ' আপোনালোকলৈ লৈ আহো তো ভিডিঅ'টো এনেকুৱা হৈছে মানে তাই মোক কোৱেশ্চন সুধিব তাইৰ বিষয়ে মই কিমান জানো আৰু ময়ো তাইক সুধিম কিন্তু যদিহে আমি কোৱেশ্চনটো পাৰো তো ভালে আছে যদি আমি নোৱাৰো তেন্তে এইবোৰ মেকআপৰ বস্তু দেখিছে নহয় এনেও ছোৱালী মানুহৰ মেকআপ বুলি ক'লে বলি আছে সেইকাৰণে আমি মানে মেকআপ লৈ লৈছো কিন্তু আজি মানে বহুত ধুনীয়া মেকআপ হ'ব মানে তাই মানে চাই থাকিব তাই কৰিব দেই মেকআপ আৰু কৈ নিদিওঁ এতিয়াই তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ঠিক আছে ফাৰ্ষ্ট কুৱেশ্যন তই সৰু তই সুধা নাই নাই তুমি সুধা তুমি আলহী না মোৰ চেনেলত নাই নাই তই সৰু সৰু আইডিয়া সুধিব লাগিব এই গাইড চান্স দিছে দেই অ'কে মই মানে যেতিয়া বাহিৰলৈ যাওঁ তো মোৰ লগত 3টা বস্তু থাকে সদায় হা মানে কম্পালচাৰী মই সেইটা নিমেই কিন্তু ৰিসেন্টলি 3-4 মাহৰ আগত আৰু এটা বস্তু তাত এড হৈছে তো টোটেল জাস্ট 4টা বস্তু কম্পালচাৰী মই বাহিৰলৈ গ'লে মোৰ বেকআপ থাকে তো সেইকেইটা কি ক'ব লাগে তারপর মই পাৰিম রিসেন্টলি কি এড আছে 3টা মই ফার্স্ট কইলাম তো প্ৰথম ছাতি নিদিয়ে কাৰণ ৰ'দৰ পৰা খোলা হ'ব বুলি বহুত দূৰ ভয় ঠিক আছে সেকেন্ড হৈছে তই মোবাইলটো নিদিয়ে খাবলৈ পাহৰি গ'লে মোবাইলটো কেতিয়াও নাপাহৰে না হেতুটো সবেই নিব নাই নাই নহয় এইবোৰ চিটিং নহয় মোবাইলটো কম্পালসৰি হয় মোবাইল সবেই নিব আজি যুগত কোনে মোবাইল নিয়ে তই কম্পালসৰি বস্তু যি কৈছ তই তো কোৱা আছে মই নিয়া নহব মোবাইল দুটা হ'ল আপোনাৰ হ'বলে এই চিটিং কৰিছে হয়নে মোৰ চেনেলত আহি মোক চিটিং কৰিছে 2 নম্বৰ মোবাইল 3 নম্বৰ হৈ গ'ল তা পানী নিয় হে থাকি যায় মই টাউনৰ পৰা কিনি খাওঁ দে ৰাইচ পানী নিবলৈ থাকি যায় চান্স পামে 3 নম্বৰ হৈছে তই মনি বেগটো দিবি হেতু সবে জানে হেবু নহব তাৰ বাহিৰে স্যানিটাইজাৰ নিও নে হেবু নহয় হেতু যে কৰোনা হৈছে কাৰণে তাৰ আগতটো কোনে নিছে না জানা বাদ দে যা হাইলা কৈ দিও গাইস ফাৰ্স্ট তো তাই কোৱা মতে মানে মই ছাতি নিও সেকেন্ড মোবাইল হেতু চিটিং কৰিলে মোবাইল বাৰু 3 নম্বৰ আছে মোৰ হেডফোন মানে ইয়েৰফোন কিডাল নহলে মানে মই কতো নাযাওঁ মই ভাড়া নিনিও গাড়ীৰ কিন্তু ইয়েৰফোন সদায় চেক কৰো আৰু 4 নম্বৰ হৈছে মই ৰিসেন্টলি মানে তো জমনি কথা মানে চুৰি এখন লৈ থাকো বেগত তাই হেতু জানে মই যেতিয়া পৰা লৈছো কিন্তু পাহৰি গৈছো তো এতিয়া হেতু একদম কম্পালসৰি বস্তু নহয় কিন্তু সবেই নিয়ে তই দিয় মই নিয়া কৈছো তেনেকৈ তো মনি বেগু হ'ব তই ঠিক মনি বেগ সবেই নিয়ে তো ya মানে কোনে বলছে আইলাইনার আছে তো আরম্ভ মেকআপ প্রথম মুরে হল দেখুন আলোহী ন আলোহী হেমা হস্ত কাজ লাগে আও তো দুনিয়া মুখে তো লাইলা দেখা লাইলা no, 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 no. মোৰ চান্স এতিয়া ওকে পাতি মই খাই ভাল পোৱা এবিধ পাচলি নাম বাজনি নাখাওয়ে নহয় যিটো মই নতুনকে খাবলৈ ষ্টাৰ্ট কৰিছো আলু বাহিৰে একোটো নাখায় সেইকাৰণেতো এই দাংবডি তেনেকৈ কৈছিলে তো চব কৈ মই ভাল কৈ যাম নেকি তই মই দেখোন চান্স দিছিলো চান্স 3টা ওকে ভাত কেৰেলা নো লাও নহয় কি হাৰিলা মই নতুনকে ভেন্দি খাব লৈছো কিন্তু মোৰ ফেভৰেট হয় মাৰ বাৰী আইনা বেলেগ লাগলা মই ট্রাই কৰিছিলো নাই ধুনীয়া তো উত্তম দেখিছিলো আই সবে ধুনীয়া আৰু মই বেয়া পাওঁ ৰঙা পিংক কালাৰ পিংক দাও বেয়া পাওঁ no, 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 no. মানে উপায় নাইকিয়া হৈছে দেই আৰু এটা সেকেন্ড মোৰ চাই এফালে চাবা এফালে চাওঁ ঠিক আছে এটা কমেডি মানে কাণ্ড যিটো মানে আমি যেতিয়া শিৱসাগৰ গৈছোঁ মই কৰিছিলোঁ মানে যোনটো কমন মানুহে মানে নকৰে কথা মানে পাগল যে মই অলপ তো মানুহে গম নাপালে খালি আমি গাড়ীত থকা মানুহখিনিয়ে গম পায় মানে মই কাম কৰিছিলোঁ ইয়েছ আইডো মনত পৰি গ'ল মোৰ এই কি কৰিছিলে গম পাই এই মানে ঘৰৰ পৰা যাওঁতে লেহেংগা পিন্ধি মানে স্কাৰ্ট পিন্ধিছে লং স্কাৰ্টটা ঠিক আছে লং স্কাৰ্টটা পিন্ধি গৈছে আৰু গাড়ীত গৈ কি কৰিছে
স্কাৰ্টৰ তলে জিন্স পিন্ধিছে আৰু স্কাৰ্ট খুলি লৈ জিন্স পিন্ধি লৈ ঘূৰিলে আধা স্কাৰ্ট পিন্ধি ঘূৰিলে আধা জিন্স পিন্ধি ঘূৰিলে আইডিয়া এটা কৰিব লগা বতা এটা মোৰ তোকো ইজি এটা সুধো এতিয়া যিটো তই পাৰ আৰু মোৰ ৰিচেণ্টলি নতুনকে নতুনকে ভাল লগা হিন্দী গান কাৰণ গানটো চেঞ্জ হৈয়ে থাকে যেতিয়া নতুন নতুন গান আহে নতুন এইটো মই জানো এইটো মানে তাই কলাৰ টিনটো দি থৈছে দেই মানে আপোনাৰ ফোন কৰিলে শুনিব আৰু ৰাতিপুৱা গাই আছিলে সেইটো আছে মানে গলিয়া অ গলিয়া কিন্তু গোটেই গানটো নাজানো হয় নে গলিয়া কৈ লগাচোন মানে ৱেব ছিৰিজো হয় কোনখন ৱেব ছিৰিজ দেৱাকে বহুত ভাল লাগিলে চাই প্ৰমোচন কাৰণে চাইছে না কিবা দেৱাকি গাইজ মই পাৰিছোঁ দেই একদম লাইক এটা দি দিব মুখখন মানে পাইছে নেক্সট এইটো মানে তোৰ বাৰী কৰিব দেই তো এতিয়া মই তাইক সুধিম ইজি এটাকে সুধো নাই মই তাইক পানিছমেণ্ট দিব লাগিব বেলেগ এটা টান এটা দিম মই বেয়া পোৱা পাঁচবিধ মানে পাচলি নাম তই পাচলি খাই ভালেই পাওঁ দেখোন মোৰ নিচিনা নহয় তথাপিও চুনচুনকে কেইটামান মনত আছে বাৰু দেই কৈছে না কবি ওলকবি ফুলকবি বন্ধাকবি তিনিটা কবিয়ে বেয়া পায় মানে ঠিক আছে আৰু অথনি এটা মনত পৰিছিলে মানে এতিয়া ঘূৰি থাকোঁতে তিনিটা হ'ল আৰু এটা আছিলে তোমাৰ নাংবদি খাই ভাল পাওঁ খাওঁ তুমি আৰু দুটা চান্স দুটা চান্সত দুটা পাচলি নাম স্কচ খাওঁ ডাইলত দিলে Patela. খাওঁ Good. Ini mau lipstick lagi. Dunia itu. No, 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 no. Biasa kita abang kontak dulu hari ini. Kita kan bisa majalah balik. কমেণ্টত কেনেকুৱা লাগিছে মই নাজানিম দেখিবলৈ নেক্সট অ'কে এতিয়া মই বৰ্তমান যোনটো মোবাইল চলাই আছোঁ দেই মোবাইলটো মই কোন চনত কোন মাহত কিনিছিলোঁ কোৱাটো বৰ্তমান চলাই থাকোঁ বৰ্তমান তাই চলাই থকা মোবাইলটো 2018 হয় খালি কোন মাহত হয় 18টো বাৰু পাৰিছা মান্থটো কোৱা আগষ্টত চিয়'ৰ নে আৰু চান্স পাম নহয় মই নহয় ছেপ্টেম্বৰ ন অক্টোবৰ আছিলে No! জুলাই জুলাই থাকি গ'ল তোমাক এতিয়া মই লগাই দিম Iman blush ke bahasa Malaysia kan? Cuman dunia itu tuh ekdom বহুত সুন্দর মানে দুনিয়া মুখনি চাই ভিডিওটো অলপ মানে লাইক দিব দেই তোমাৰ বাৰী সোধা মোবাইলৰ কুৱেশ্যন সুধোতে মোৰ মোবাইলৰ কুৱেশ্যন এটা সুধো হন মোৰ ভাগৰ মোবাইলটো মানে মই কেতিয়া লৈছিলোঁ আৰু মোবাইলটোৰ ৰেম কিমান কাৰণ মোবাইলৰ নাম চাম তই জানে মোবাইলটো তুমি যোৱা বছৰ কিনিছিলা বছৰ নহয় হেৰি কোৱা কেতিয়া নাই, কিনিছিলোঁ জানা মাহ যোৱা ক'ব বছৰ লাগে। এই নহয় মাহ ক'ব লাগিব কাৰণ যোৱা বছৰ কিন্তু চবেই জানে ন তাইতো মোক কৈছিলে যোৱা বছৰ মানে কিনিছিলে 2020 চনত হা 20 চনৰ তুমি অক্টোবৰ নাই বাৰ্থডে আগে পিছে লৈছিলোঁ বাৰু তিনিটা চান্স পাম ছেপ্টেম্বৰ নহ'লে নৱেম্বৰ ৰেম কিমান ৰেম নাই হোৱা নৱেম্বৰটো পাৰিলোঁ নৱেম্বৰ ৰেম তোমাৰ হৈ গ'ল 6 GB কিমান ৰেম 6 GB নহয় কিমান মই 8 কেনেকৈ গম GB পাওঁ 8 GB তেনেহ'লে 8 GB হ'বই এইবাৰ মোৰ বাৰী যদিহে নোৱাৰা
মাই গড এটা ইমান ধুনীয়া হয় অ'কে মই যেতিয়া কটনত পঢ়ি আছিলোঁ গুৱাহাটীত যে আছিলোঁ তেতিয়া মই গুৱাহাটীত কি খাই বেছিকৈ ভাল পাইছিলোঁ কোৱাচোন পোলাওহে খাইছিলি যে বনাই বনাই মই এতিয়াও ভাল পাওঁ খাই দেখোন গুৱাহাটীত কি খাই ভাল পাইছিলোঁ এটা গ'ল গুৱাহাটীততো মই যোৱা নাই মই কেনেকৈ গম পাম অঁ ইয়াতে কওঁ শুনাও নাই আমুকটো খালোঁ বুলি তইতো মোক খালেও নকওঁ হাৰ মাৰি দে কেলে মানে কি খাইছিলি তোৰ লগৰজনীলৈ ফোনটো লগাই দিওঁ বৰ্ণালী তই চালে কবি হা কমেণ্টত বাই কি খাইছিলে মানে মোক মই কেনেকৈ জানিম মই থকা নাই ন তাইৰ লগত চিটিং কৰিছানে বাৰু এইটো মই যেতিয়া টিউশ্যনত তাই মোৰ লগত যোৱাই সুধিছোঁ গুৱাহাটী গৈছ দেই মোৰ লগত যাতে তই খাইছিলি খাইছিলোঁ মই যেতিয়া খাই দিওঁ এইখন আমি যে এইখন গৈছিলোঁ সেইখন কিখন লজিজত খাই ভাল লাগিছিল নহয় নহয় ইমান দাম পইচা ইমান নাই আৰু ভিক্ষাৰী মানুহ আছে নহয় হোষ্টেলত থকা মানুহ ভিক্ষাৰী থাকে জলদি 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 ৰৈ থাকিবলৈ সময় নাই তোক ধুনীয়া মেকআপ কৰিব লাগে এই নোৱাৰে গম পালোঁ আৰু মনত কৈ দে না নোৱাৰোঁ বুলি নাই নোৱাৰোঁ ন কি কৈ দিওঁ ফেঞ্চি ইণ্ডিয়ান বেংকৰ ওচৰত কি ধুনীয়া চাহ বনাই 5 টকালৈ তাতে চাহ খাইছোঁ আৰে মই খাইছোঁ ফেঞ্চি ফুৰিব যাতে বৰ্ডালি মই খাইছোঁ মইতো খাইছোঁ দেই আমি খাইছোঁ এই গম নাপাই চাগে এই মই চাহ নাখাওঁৱেই তো মই খাই ভাল পাইছোঁ তাত মই কেনেকৈ তাতে চাহ খাওঁ মই এনেই গাখীৰ চাহ খাই বেয়া পাওঁ কিন্তু ফেঞ্চি সেই চাহকাপ মোৰ এতিয়াও মনত আছে মোৰ ওপৰতে দাদাগিৰি হ'ব এতিয়া দেই ধুনীয়া মেকআপ কৰিম ধুনীয়া আইব্ৰ' No, 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 no. এতিয়া মই সুধিম মই বাহিৰত চবতছে বেছি ভাল খাই ভাল পোৱা বস্তু তিনিটামান মই বেছি খকুৱা নি বাৰু মানে চব মানে খোৱা বস্তুৱেই ওলাই বেছিকৈ প্ৰথম কথা হ'ল এই বাহিৰত গ'লে বহুত খায় মানে যিটো মই একেবাৰে নাখাওঁই মানে সেইকাৰণে এই খোৱা বস্তু বহুত আছে যিটো মই চবৰে এতিয়া পিক পিক কৰি দিব পাৰিম প্ৰথম এই গৈ ORS খাবই শুনিব দেই বেলেগ বেলেগ খাওঁ ORS খাবই এই বাহিৰত ম'ম' খাই ভাল পায় ঠিক আছে দুটা হ'ল 3 নম্বৰ হৈছে ফুচকা খায় ফুচকা দিনা ফুচকা নাখাওঁ ঠাণ্ডাতো খাওঁ বাহিৰত গৈ মই বেছি মানে এনি টাইম দিলেই মই খাম দিলে ফুচকা খাওঁ এতিয়াতো ফুচকাও নাই এতিয়াতো যাওঁ তাতো মই কিবা এটা খাম তেতিয়াহ'লে লাচ্ছি খাব পাৰোঁ পিজ্জা হয় পিজ্জা তই ডমিন'জত পিজ্জা খা এতিয়া মই বাচি গ'ল নোৱাৰা নাই এটা চব পাৰিছা ইমান ধুনীয়া মেকআপ কৰিছে চবচোন আৰু কিমান কৰিম বাৰু মই পৰা তাকে ক'ব আহিবও পাৰোঁ নোৱাৰিব পাৰোঁ তই যে মই মানে কাপোৰ যে পিন্ধ মানে খুব ভাল পাওঁচোন মোৰ কাপোৰ পিন্ধোতে খুব ভাল পাই দেই তই মোৰ চবতকৈ বেছি কোনটো কাপোৰ পিন্ধি যাব কচোন আজিলৈকে নতুন কাপোৰ হ'ব নতুনৰ পৰা পিন্ধিয়ে আছোঁ এতিয়া আজিলৈকে এই বাবা কাপোৰ মই 3টা নচল এতিয়াও আছে দেই সেয়া দেখিলে কি বৈ মানে কোনো কথাই নাই মই ক'ৰবাত যাব সময়ত এই ওচৰতে কাপোৰ বিচাৰিব লগা হৈছে যোৱাবাৰ তাই টাউনলৈ যাওঁতে মোৰ ওচৰলৈ বেল্ট বিচাৰি আহিছিল তাই বেল্টৰ নহয় কাপোৰ মনত পৰিছে মই পাইছোঁ এই তাইৰ লগৰ জিন্স এটা মানে নতুন লৈছিলে দেই তাই এদিনহে পিন্ধিছে নেকি হাই ৱেষ্ট তাকো হাই ৱেষ্ট মানে ইমানেই পিন্ধি ভাল পাওঁ মানে তাৰপৰা পিন্ধিয়ে আছোঁ এতিয়ালৈকে থৈছে দেই আছে আৰু 2 দিনমান পিন্ধি যাম থাকিবই আৰু তোৰ বাৰী উঠিব পাৰিলোঁ অ'কে এতিয়া মানে আমি অলপ জমনি প্ৰশ্ন এটা ক'ম হা
আমি যে ৰেষ্টুৰেণ্ট গৈছিলোঁ এবাৰ মানে আমিতো যাওঁৱেই মানে এই খাবলৈ বহুত টান পায় হা মানে মই খাবলৈ লৈ যাওঁ আমি মানে এবাৰ ৰেষ্টুৰেণ্ট গৈছিলোঁ তোমাৰ মনত আছে আমি কিমানবাৰ ৰেষ্টুৰেণ্ট গৈছোঁ আমি হিচাপ কৰিব পৰা মানে সেইখনলৈ প্ৰথম গৈছোঁ আৰু তাই মানে মোৰ লগত প্ৰথম গৈছে মই আগত বেলেগৰ লগৰ লগত গৈছোঁ আৰু তাৰপৰা তাত মানে আমি এনেকুৱা এটা কি কাণ্ড হৈছিলে জমনি কাণ্ডটো মানে তাই এতিয়া ক'ব আমাক এইটো কিন্তু মই নাপাহৰোঁ এই বহুত ইজি কুৱেশ্যন হৈছে এইটো মোৰ কাৰণেতো বহুত ইজি মই পাৰিমেই কি হৈছিলে মানে তেতিয়া মানে মই প্ৰথম MDs গৈছোঁ মানে টাউনলৈ মানে যেতিয়া স্কুলত পঢ়ি আছোঁ ন কলেজ ফাৰ্ষ্ট পাইছিলোঁ কিজানি তেতিয়া মানে মই স্কুলত অঁ তাৰপৰা তেতিয়া আৰু আমি ফাৰ্ষ্ট গৈছোঁ আৰু তাই মই দেই তাৰপৰা দুইজনী আৰু গৈছোঁ পইচাও হাতত বেছি নাই তেতিয়া আমাক আৰু পকেট মানিনো কিমাননো দিয়া আৰু যিকেইটা দিয়ে আৰু সেইকেইটা কলেজত যাবলৈ বচাই যাওঁ আৰু ক'ত খাবলৈ তাই মই গ'লোঁ MDত তাৰপিছত হেৰি খাম বোলে পনীৰ খাম পনীৰ বাটাৰ মছলা খোৱা কথা আছিলে অঁ আমি পনীৰ বাটাৰ মছলা তাৰপৰা আমি মেনুখন দেখি যিটো দাম বাদ দে নেখাওঁ ইমান পইচাটো আমাৰ ওচৰত নাই তাৰপৰা আমি চাই চবতকৈ সস্তাত কি আছে বোলে পুৰি সুধিলোঁ পুৰি সেই টাইমত নাই মানে ব্ৰেকফাষ্টৰ টাইম পাৰ হৈ গ'ল তাৰপৰা তাৰপিছত কি আছিলে ডোচা আমি ডোচা খাব ল'লোঁ দেই এটাই ল'ম মানে দুইজনী সমানে মানে খাম ভাগ কৰি আমি এতিয়াও খাওঁ ন ভাগ কৰি ডোচাটো কিমান ডাঙৰ আছিলে আমি দুজনীয়ে ছোলা বতৰা ভাগ কৰি খাওঁ অঁ মানে ছোলা বতৰা খালে এটা তাই খাব ভতুৰে এটা মই খাম আমি তেনেকৈ ময়ো মানে তিনিটা তাই খাব তিনিটা মই খাম তো সেইকাৰণে আমি সেইদিনাখন কৈছিলোঁ ডোচাটো ইমান ডাঙৰমান আছিলে দুজনী মাজতে দি দিছে আৰু দি পেলাই দুটা চুপ হয়নে অঁ কিমান ডাঙৰ আছিলে চাম্বাৰ দিছে ন ডোচাটো কিমান ডাঙৰ আছিলে কিটো ডোচাটো ইমান ডাঙৰ আমাৰ আধা হাইটটোৱে আছিলে ডোচাটো তাৰপিছত কি হ'ল ধুনীয়াকৈ ল'লোঁ আৰু খাবলৈ লৈছোঁহে গোটেই ষ্টাফৰ মানুহখিনিহে আমাক সেই চুকৰ পৰা চাই আছে নহয় কেনেকৈ খাওঁ বাৰু কওকচোন দুজনী সৰু অকণমানি আমি আৰু প্ৰথম গৈছোঁ ৰেষ্টুৰেণ্টত এনেকৈ খাবলৈ মইতো প্ৰথম গৈছোঁ বুলি ক'লেও বেয়া নহয় তেনেকৈ আৰু তো চবেই আমাকে চাই আছে আৰু মানে মানুহ নাই মানে কোনো মানুহখিনি অকলে আৰু সেইটো টাইমত আমি গৈছোঁ ব্ৰেকফাষ্ট খাবলৈ কাৰণ লাঞ্চৰ টাইম কিজানি হৈছিলেগৈ ন 11টা বাজি পাৰ হ'ল আৰু 12টা বাজি তাৰপৰা কি হ'ল ডোচাটো ধুনীয়াকৈ খাইছোঁ চাম্বাৰখিনি ইমানেই গৰম আছিলে গম নাপাওঁ স্পুনখন তাত দি থোৱা আছিলে গৰম আছে মই দিলোঁ মুখত সোমোৱাই গোটেই মোৰ মুখ পুৰিছে সেইটো এটা বহুত জমনি মানে কমেডি আছে কেনেকুৱা গৰম তাৰপৰা আমি নাখালোঁ আধাতে এইটো গুচি আহিলোঁ লাজো লাগিলে পইচা দিলোঁ বাদ দিলোঁ আৰু তথাপি এনেই গ'ল দেই ভাল মনত থাকিব নাপাহৰোঁ আৰু এতিয়া মোৰ পাৰিলোঁ তালৈ বজা মোৰ লগত ট্ৰেইনত ঘটা এটা জমনি ঘটনা কৈছোঁ এতিয়াতো মই কম লাগে শুনিবা হা মানে তাই গুৱাহাটীত আছিলে মাষ্টাৰ্ছ কৰিব গৈছিলে তো এবাৰ ঘৰ আহোঁতে মেবি অঁ ট্ৰেইনত আহিছে মানে যোৰহাট মানে কৈছোঁ ৰ যোৰহাট আহিছে আৰু গুৱাহাটীৰ পৰা তো তাই মানে গুৱাহাটী ষ্টেচনত মানে ট্ৰেইনত উঠিবলৈ মানুহ বহুত জল্দি কৰে ন তো ষ্টেচনত উঠিব লাগে চেণ্ডেল এপাত মানে সোমাই গ'ল ৰেলৱে ট্ৰেকত মানে তো তাই মানে এপাত চেণ্ডেল পিন্ধিয়ে গুৱাহাটীৰ পৰা যোৰহাট আহি পাই গ'ল মানে ইয়াত মোক ফোন কৰি যে ঘৰৰ পৰা আকৌ চেণ্ডেল লৈ গৈছোঁ মানে মই বেষ্ট কমেডি মানে এপাত চেণ্ডেল পিন্ধি তাই গুৱাহাটীৰ পৰা যোৰহাট আহি পাই গ'ল আকৌ ষ্টেচনত আহিব খালী ভৰিৰে খোজকাঢ়ি আহিছোঁ তাৰপৰা ভাইটি ইমান দীঘল চেণ্ডেল পৰা ভাইটি বুলি তাৰমানে মোতকৈ বহুত দীঘল সেই কিবা পিন্ধি মই যোৰহাট টাউনত ঘূৰিছোঁ তাৰপৰা এইবাৰ চেণ্ডেল লৈ পিন্ধি গৈছোঁ মানে বেষ্ট কমেডি আৰু ইমানেই লৰালৰি হ'ল মানে ট্ৰেইনখন আহিবলৈও হৈছে সেই টাইমত চেণ্ডেলত কেনেকৈ উলিয়াব বাৰু কওকচোন ওচৰত একো নাই উলিয়াবলৈ ট্ৰেইনৰ তলত বাৰু সোমাই উলিয়াব পাৰি নি বাৰু মানে আপোনালোকৰ লগত এনেকুৱা কিবা জমনি ঘটনা হৈছে যদি কমেণ্টত জনাই দিব দেই এতিয়া মোৰ তোমাৰ ল'ৰা পৰা কৈছে নে নোৱাৰা নাই মোৰ দুটা টুথব্ৰাছ আছে মানে দুটা আছে দেই মোৰ টুথব্ৰাছ তো কালাৰ দুটা এটা তোমাৰ ফেভৰেট কালাৰ হ'ব চাগে ব্লু সেইটো মোৰ ফেভৰেট কালাৰ ব্লুটো নহয় তোৰ ফেভৰেট কালাৰ ব্লু কিন্তু ব্লু হয় কিন্তু গাঢ় ব্লু হয় লাইট ব্লু নহয় যোনটো এইটো কালাৰ নহয় মানে ঠিক আছে এইটো কালাৰ কি হ'ব পাৰে পিংক য়েল্লো গ্ৰীণ তিনিটা চান্স গ'ল আকৌ প্ৰাইজ গ্ৰীণ হয় নহয় এইটো ইটো হৈছে নেভি ব্লুৱে মোৰ দুটা টুথব্ৰাছ ব্লু কালাৰে হয় খতম এতিয়া মানে মই তাইক কি আঁকিম আইশ্বেডো মানে আই মেকআপ কৰিম এতিয়া মানে মই ঠিক আছে কৰি দিওঁ পাতিয়ে দিব দিব নোৱাৰিলে হয়নে কিটো কৰিব পাৰিবা আৰু ধুলাই দিয়ে চবেই চাওঁ No, 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 no.
Oh, he tried it. ঠিক আছে এটা মোৰ ওকে বহুত হৈ গ'ল ইজি ইজি কুৱেশ্যন অকণমান টানেই সুধিলোঁ তাইতো মোক টানেই সুধিয়ে এই পাৰিছে দেই বস্তুটো সেয়াই মেকআপ আৰু বঢ়াই নাই তাতকৈ আগবঢ়াই নাই মই জীৱনত প্ৰথম কি ব্ৰেণ্ডৰ মোবাইল চলাইছোঁ জীৱনত প্ৰথম চেমচাং ন ব্ৰেণ্ডৰ মোবাইল চলাও নেকি মই ব্ৰেণ্ডেড মোবাইল চলাইছোঁ হয় মানে যেতিয়া কিবা বেলেগ ব্ৰেণ্ড আছিলে মোৰ নামটো মনত নাই নাম মাইক্ৰ'মেক্স ন ইয়াৰ আগতে চলাইছোঁ মই সেইটো প্ৰথম নেকি নকিয়া নহয় নি ব্লু কালাৰ মোবাইলটোৱে প্ৰথম চলাইছিলা তাৰ আগতে চলাইছিলা আগত চলাইছোঁ নোৱাৰা প্ৰথম যে মই BSNL মোবাইল এটা চলাইছিলোঁ আকৌ মামাই দিছিলে দেই পাউডাৰটো লোৱা গলা তুমি তুমি গলা আজি পাউডাৰটো লোৱা অঁ এইফালে বগা হ'ব Mana boka? Kalau boleh deh. So kalau nggak boleh kasih mampu. Kita desi ke boka boleh mana? Kalau ini kalau bagus. Tinggal itu. Kalau banget. Kamu milih. ধুনীয়া লাগিছে ভাল লাগিছে মোক বহুত ধুনীয়া লাগিছে তোমাৰ নিচিনা সুন্দৰী ছোৱালী পৃথিৱী নাই ল'ৰা এটা চালে পালে ক'ব দেই এইবাৰ ধুনীয়া ল'ৰা চালে এইৰ নিচিনা একেই ল'ৰা পাব ক'ত পাই ক'ব খালি নেক্সট কুৱেশ্যন গোটেইকেইটা তুমি জানাই মইতো মেকআপে কৰাব নাপাওঁ ঘৰৰ কোন দুটা কাম মই কৰি ভাল পাওঁ দুটা ঘৰৰ কাম মানে এই প্ৰথম হৈছে কাঁহী বাতি ধুই ভাল পায় যিটো চবেই বেয়া পায় হয় নাই হাত উতাৰা হ'ব লগ পেটা হ'ব এই যে বহুত ভাল পায় আপোনালোকৰ ঘৰত যদি কিবা বিয়া চিয়াতে ফাংচন পাতে বাৰ্থডে কিবা এই লগত যোগাযোগ কৰিব পাৰিব কাঁহী বাতি ধুবৰ কাৰণে সম্পূৰ্ণ বিনামূলীয়া ঠিক আছে এইটো এড দি দিলোঁ মই আজি এই কণ্টেক্ট কৰিব মোৰ চেনেলত আহি মোকে এড ঠিক আছে নেক্সট আৰু 2 নম্বৰ ন 2 নম্বৰটো হ'ব পাৰে তুমি ঘৰ সাৰি ভাল পোৱা চবতছে বেয়া পাওঁ মুচি ঘৰ কাম মুচি ভাল লাগে বুজিছা দে চাফাই এক্সপাৰ্ট কনে ৱাশিফা ঠিক আছে তো তেতিয়াহ'লে তোমাৰ কুৱেশ্যনটো হ'ল মই খাই ভাল পোৱা এটা মিঠাই নাম কোৱা অঁ এইটো মই জানো বহুত ইজি হয় ময়ো ভাল পাওঁ কালাকান মিঠাও কম খায়ো টেষ্টি লাগে বহুত ভাল ডায়েবেটিছ নাই পিছে মই মিঠা কমকৈ খাই ভাল পোৱা থকা নাই মোৰ কালাকান ভাল লাগে মই সৰুতে তোমালোকৰ বিছনা তলত কৰা দুটা কাম আৰু তোমালোকৰ দেউতাই মোক এবাৰ মাৰিছিলে সৰুতে কেইটা মাৰিছিলে খুব পিটিছিলে খালি অঁ খুব পিটিছিলে সৰু পিতন তই ইমান মানে উৎপতীয়া মানে তই পিটন খাবিয়ে মানে তই খুব পিটন খাইছ এইটো মানে কৈছো নহয় কেতিয়াবা এতিয়া কি তেতিয়া কান্দ মোৰ মনত থকাটো মোক কম হয় নহ'লে তই কবি দেই এই এবাৰ কি কৰিছিলে মায়ে মানে কুকুৰা কণী বিছনা তলত থৈ দিয়ে এগালমান জমা কৰে তাৰপৰা বিকে বা উমনি দি কিবা কৰে কুকুৰা আছিল আৰু ডিম আছিল কুকুৰা কণী বা হাঁহ মানে দুইটাই পুহিছিলে মায়ে আগতে এতিয়া কুকুৰা আছে হাঁহ নাই কি কৰিছিলে এই বিছনা তলত থৈ দিছে এই অকণমানি চুচৰি ফুৰিছে তেতিয়া একেবাৰে অকণমানি হৈ পেলাই কুকুৰা কণী এটা এটাকৈ গোটেই কণী ভাঙি পেলালে সেইখিনি ভাঙিলে বিছনাত থৈ দিছে দেই তাৰপৰা মায়ে আহি দেখিলে আৰু তেতিয়া আৰু একো নকৰিলে মায়ে মানে নেমাৰে মানে সৰু ল'ৰা ছোৱালী তাৰপিছত ছেকেণ্ড কাণ্ডটো মোৰ মনত থকাতে হ'ব চাগে হয় নাই নহয় মানে কেলৈ মাৰিছিলে তোমাক মানে দুটা কাণ্ড হ'ব কৈছোঁ দুটা কাণ্ডটো কোৱা নহয় মানে মই সৰুতে কৰা বিচনাৰ ওচৰততো কাণ্ড মানে যিটো কৰিছে সেইটো কলাই এতিয়া আৰু এটা কাণ্ড মানে যিটো তোমাক তেতিয়া মোক মাক খাইছিলোঁ
কি হ'ল আমাৰ মানে আবাই আগতে আঙুৰ আনিছিলে তাৰপৰা আঙুৰখিনি চব মানে গৰম নহয় জানো গেলি যাব বুলি বিচনাত চব মেলি মেলি থৈ দিছিলে এওঁ কি কৰি তাতকৈ যে তেতিয়াতো অকণমান ডাঙৰ আছিল চাগে এই বিচনা তলত সোমাই লৈ আঙুৰ খালেতো খালেই গোটেই পিটিকি ভাঙি গোটেই সিঁচি পেলালে গোটেইখিনি মানে সিঁচি পেলালে বহুত আঙুৰ লোকচান গ'লে সেইকাৰণে চাগে আবাই তোক পিটন দিছিলে মই সেইবাৰ পিটন নাই খোৱা সেইটো কামটো কৰিছিলোঁ তুমি পিটন নাখালোঁ নহয় মই আঙুৰ খালোঁ পিটন পাৰিলোঁ মানে এতিয়া মই তুমি হাৰিলা হা এটুকুৰা হাৰিলে কাৰণে মই আধা পাৰ্টটো মিলাব অ'কে এটা পাৰিলে ন মই মানে এবাৰ পিছফালে বৰষুণটো বোকা হৈছিলে মই খুব বোকা খেলিলোঁ তেতিয়া মানে তাকে মানে মোৰ বৰ্তাই আচাৰি লৈ মোক বেয়া পিটিকে তই বোকা খেলাৰ কাৰণে পিটন খেলা আঙুৰ খোৱাৰ কাৰণে নহয় তেতিয়াহ'লে মই কি কৰিম তোমাক আকৌ লিপষ্টিক লগাই দিম মানে লিপষ্টিক দি ব্লাছাৰ কৰিম DIY এটা পাৰ হাইলাইটাৰ আৰু কনচিলাৰ চব এইটো দিয়ে No, 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 no. Oh, he tried it. পেচনে হেৰি কৰি গৈছে দেখোন দুটা আছে নেকি আৰু দুটা আছে মানে আৰু এটা আছে এতিয়া সুধিলে আৰু এটা থাকিব অঁ এইটো মানে লাষ্ট নাই মোৰ এইটো লাষ্ট মোৰ চোন দেখোন দুটা আছে অঁ হৈ গ'ল এটা আছে অকণমান টান দিম কিন্তু মানে বহুতকেইটা বস্তু ক'ব লাগিব এইবাৰ মই ঈদৰ যে বজাৰ কৰিবলৈ গৈছিলোঁ তোৰ লগত যোৱা নাই কাৰণে সেইকাৰণে সুধিছোঁ অকলে অকলে গৈছোঁ লকডাউন নহয় জানো আধা খোলা আধা বন্ধ দাদাৰ লগত স্কুটিত গৈছোঁ এইটো নিনিলোঁ মানে মই তেতিয়া মই কি আনিছিলোঁ বজাৰ মানে কি একদম ডিটেইলছত চব ক'ব লাগিব গোটেইকেইটা বস্তু ল'ব পাৰিব যি আনিছোঁ কোৱা মেকআপটো নিয়াই নাই তই নাই নাই এটা বস্তু থাকি গ'লেও মই এটা হ'লেও মেকআপ কৰিম প্ৰথম কথা চবলে কাপোৰ আনিছিলি চবৰে নহয় অঁ চব ক'ব লাগিব এটা এটাকে বস্তু ক'ব লাগিব কি আনিছিলোঁ কেজি আহিছে মই কৈ দিওঁ ভাইটিলে এটা স্পৰ্টিং আনিছিলে মোলৈ এটা টপ আনিছিলে সৰু পাইছিলে এটা স্পৰ্টিং আনিছিলে নিজে এটা টপ আনিছিলে আমাৰ দেউতালৈ গেঞ্জি এটা আনিছিলে তাই নিজৰ দেউতাকতো গেঞ্জিয়ে আনিছিলে মাকলৈ শাৰী এখন আনিছিলে তাৰপৰা আমাৰ মালৈ ক্লিপ মানে হেয়াৰ ক্লিপ এটা আনিছিলে খুৰীলৈ হেয়াৰ ক্লিপ এটা আনিছিলে দাদাক কি দিছিলোঁ দাদাহঁতক নাই দিয়া ন কৈ দে দিছিলোঁ অঁ গেঞ্জি দিছিলে আকৌ চবকে তাৰপিছত মস্তিকক একো নিদি খালি আৰু কি আনিছিলি খোৱা বস্তু মানে মানে কি আনিছিলোঁ বজাৰ ঈদৰ বজাৰ গম আধা ক'লো আধা মেকআপ কৰিম মই দিছিলোঁ স্পৰ্টিং যেনেকৈ চবতে 5টা স্পৰ্টিং আনিছিলোঁ আমাৰ 5টালৈ 5টা আমাৰ পোৱালি পাঁচটা স্পৰ্টিং দিলোঁ আৰু মই আনিছিলোঁ এইবোৰ যে ক্লিপবোৰ যে কিবা বস্তু লগাবলৈ পৰা যে ৱালত লগোৱা সেই ক্লিপটো আনিছিলোঁ আৰু আনিছিলোঁ মই এই আগফালে যে মই ডেক'ৰেশ্যন কৰিছোঁ বস্তুবোৰ নেক্সট আৰু আনিছিলোঁ তোমাৰ দুটাহে একদম আধা মেকআপ হ'ব আধাইটো হ'ব বেছি বছৰ নাই কৰা পইচাও বেছি নাই যে কি কৰিবা মই আইছিলোঁ কাটিলোঁ এটা চকু আকৌ ৱাও এটা চকু এটা চকু যায় ধুনীয়া চেলেকিনা চব আছে চকুটো মুদি দিয়া তেতিয়া মই দেখিম ধুনীয়া মেকআপ আনিছে No, 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 no. মোৰ এটা আছে বাৰু তুমি পাৰিবা তুমি
নিপিন্ধোৱাকৈ মানে তাই মোক নিপিন্ধোৱাকৈ আজিলৈকে মই কোনখন শাৰী পিন্ধিছোঁ? সেইখনো যে মোৰে শাৰী, ব্লাউজটো মোৰে হয়। মই আছিলোঁ গুৱাহাটীত, এই পিন্ধাবলৈ মানে এই মানে শাৰী পিন্ধিলে সদায় মই পিন্ধাই দিওঁ, নিজে নাজানো শাৰী। এতিয়া শিকিছে নতুনকৈ, তেওঁলোকৰ ভিডিঅ'বোৰ চাব, এই ডান্সৰ ভিডিঅ' বনাই। চেনেলটো কি আছে তোমাৰ? আৰুচি লিভ টু ডান্স। ডান্সৰ চেনেল, তাত আছে ভিডিঅ', তাত শাৰী পিন্ধি পিন্ধি ডান্স কৰিছে, সেইবোৰ তাই নিজে পিন্ধিছে দেই। সেইখন শাৰী আছিলে, মই নিজে বনাইছিলোঁ এখন শাৰী। ব্লু কালাৰ আছিলে শাৰীখন, লেচ লগোৱা আছিলে, গ্লাছৰ ৱৰ্ক আছিলে মাজত। আৰু ফটোখন আছে, ফটোখন লগাই দিম আপোনালোকে চাব দেই লগত ফটোখন। এইখন দেখিছে নহয়? এইখন শাৰী এই প্ৰথম পিন্ধিছে নিজেই। দেখিছে চাগে আচলটো বেকা দেখিছে এনেকুৱা। প্ৰথম শাৰী পিন্ধি গৈছে সৰস্বতী পূজাত। সেইখন তাই প্ৰথম শাৰী পিন্ধিছে, মই সহায় নাপাওঁ। পাৰিলো নে? ঠিক আছে, প্ৰথম তুমি সুধিছিলা, আৰম্ভণি তুমি কৈছিলা, শেষ মই কৰিম। এতিয়া যিযোৰ মই হাৱাই চেণ্ডেল পিন্ধি আছো, তুমি হাৱাই চেণ্ডেল যোৰ? তুমি নাজানা আছে, তুমি মনেই নকৰা মোৰ হাৱাই চেণ্ডেল চেণ্ডেল নিপিন্ধোৱে। হ'ব দিয়ক, সমানে সমানে মেকআপ কৰিলোঁ। তো মানে আজি ভিডিঅ'টো শেষ হৈছে। মানে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই বহুতে ভাল পালে আৰু চাগে আমি আপোনালোকক সোমাব পাৰিলোঁ। কিন্তু এতিয়া মানে আমি নিজেই আমাৰ মুখখন চাম, মানে ভিডিঅ'টো বেক কেমেৰাত কৰিছিলোঁ, এতিয়া ফ্ৰণ্ট কেমেৰাটো ভিডিঅ'টো অলপ কৰিম। মানে আমি নিজে নিজকে চাব লাগিব ন, কেনেকুৱা অলপ দেখিলোঁ বাৰু এই ইয়াতে মিৰৰখনত। আপোনালোকে জনাব দেই আমাৰ মেকআপ আজি কিমান ধুনীয়া হৈছে। আপোনালোকক যদি লাগে এনেকুৱা মেকআপ, আমাক কণ্টেক্ট কৰিব নাপাহৰিব। ৰ'ব, এতিয়া ফ্ৰণ্ট কেমেৰালৈ যাওঁ। 1 2 3 কি হৈ গ'ল? মই কি মেকআপ কৰিলো? No, 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 no. একদম প্ৰফেশনেল হৈ গৈছে। চকুই দে সৰু লাগি আই মেকআপ এৰা চকুত কি হৈছে? টিকেট দি কৰিলি? নাই নাই ব্লাছাৰ। ও মাই গড। নাই মেকআপ কৰিছে। দেখিলে আমি কিমান সুন্দৰ মেকআপ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই বহুতে ভাল পালে চাগে। যদি ভাল পালে মানে লাইক এটা দি দিব আৰু মানে আৰু আমাক উৎসাহ দিব এনেকুৱা ভিডিঅ' বনাবলৈ, জমনি ভিডিঅ'। মানে নিজেও হাঁহি থাকিব। হাঁহিলেনে আপোনালোকে কমেণ্টত জনাব, নজনালেও আপোনালোকে এটা ইম'জি দি দিব, আমি গম পাম যে আপোনালোকক হাঁহিলে বুলি। তাৰপিছত লগতে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো ফ্ৰেণ্ডছখিনিৰ লগত, যাতে সিহঁতিও ভাল পাই চাই। আৰু যদি সেই এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰে, যদি ছাবস্ক্ৰাইব কৰি দিব। আৰু আমাৰ এই মুক্তিখন চোৱাৰ কাৰণে অশেষ ধন্যবাদ। আৰু আমি নেক্সট ভিডিঅ' আকৌ আহিম। আৰু আজি সামৰিছোঁ, বাই বাই।